নমস্কাৰ বন্ধুসকল, মই ৰাতুল পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আছোঁ ডিব্ৰুগড় জিলাৰ বৰপথাৰ কোঁৱৰগাঁৱৰ ভুলি চুকত। ইয়াত যুৱ সমাজে আজি যি মাঘ বিহু উদযাপন কৰিছে তাৰ পৰাই দেখাইছোঁ। প্ৰথম দেখাব বিচাৰিছোঁ আমাৰ অসমীয়া সমাজৰ যি এটা পৰ্ব, আজি আমাৰ ভঁৰালত লখিমী ভৰাই, তো লখিমী ভৰোৱা তাৰ পৰাই আমি আৰম্ভ কৰিব বিচাৰিছোঁ। এইপিনে চাওক, এইপিনে বৰমা এগৰাকীয়ে খুব ধুনীয়াকৈ আজি ভঁৰালত এতিয়া লখিমী ভৰাব। আৰু বন্ধুসকল, আমাৰ যেনেকৈ গাঁৱৰ ভঁৰালবোৰত যেনেকৈ জুলুকি থাকে, ধৰি লওক জাপি থাকে, এডাল বিৰিয়া থাকে, তথা জাকৈ খালৈ, ঠিক তেনেকৈ ইয়াত একে সজাইছে। আৰু মোৰ লগত এইপিনে আছে আমাৰ ভুলি চুকৰ অমৃত গগৈদা আছে। স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আপুনি আজি ইমান ধুনীয়াকৈ এটা বিলুপ্তি প্ৰায় আমাৰ যি গাঁৱৰ পৰিৱেশ, আপোনালোকে যিটো থিম লৈ পিনি মাঘ বিহু কৰিছে, সঁচাকৈ ইয়াত খুব ভাল লাগিছে দেখি পিনি। এতিয়া কি আমাৰ লখিমী ভৰাইছে? হয়, ধন্যবাদ, তোমাকো ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াত আহি উপস্থিত হ'লা ইমান দূৰৰ পৰা, আমাৰ এই ইমান অনুষ্ঠান এটা কষ্ট অনুষ্ঠান প্ৰচাৰ কৰিব বিচাৰিছে, আমি ভাল পাইছোঁ। জাকৈ খালৈ, এইফালে জাকৈ খালৈ, এইফালে আপোনালোকে দেখিছে চেপা আছে, এইফালে আপোনালোকে দেখিছে জুলুকি পাচি। আৰু এতিয়া এই যে আমাৰ যি ভঁৰালত যে এটা ধানৰ থোক এটা ওলমাই থয় লখিমী উঠোৱা, এয়া পৰ্ব কৰিছে। এইপিনে দেখিছে আপোনালোকে। তো বন্ধুসকল, ইতিমধ্যে লখিমী উঠালে নহয় জানো? আৰু এইপিনে কি আছে দেখাই যাব লগা আপুনি নিশ্চিতভাৱে। কিনে কি আছে? এইফালে নাঙল আছে, ব্যৱহাৰ হৈ থকা নাঙল আছে। এইটো আগতে আমাৰ ককায়ো এনেকে আপোনাৰ ভঁৰালত এনেকে মই লগাই থৈ দিয়ে। এইপিনে ঢেঁকী এটা দেখিছে? ঢেঁকীটো আছে, হয়। এইটো মজা দিলে। ঢেঁকীটো যে আজিকালি প্ৰায় অসমীয়া সমাজৰ পৰা নাইকিয়াই হৈ গ'ল। নিশ্চয় নিশ্চয়। আৰু আপোনালোকে এনেকুৱা এটা আজি ধৰি লওক এক্সিবিশ্যন ৰূপত দেখাবলগীয়া এটা দিন আহিছে। আৰু বহুতে হয়তো এনেকে গাঁৱৰ পৰা গৈ পিনি এনেকে টাউনত যায়, এনেকুৱা পৰিৱেশবোৰ নোপোৱা হৈ যায়। তো তেনেস্থলত আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি গাঁৱৰ পৰিৱেশটো তথা গাঁৱত কেনেকে মাঘ বিহু উদযাপন কৰা হয় তাক দেখা পাব। আৰু এইপিনে এটা খুব ধুনীয়া খেৰৰ ঘৰ দেখিছোঁ, কিন্তু বেৰখনো খেৰ, এনে নৰ্মেলিটো আমাৰ মাটিৰ লিপা ঘৰ নাথাকে। আৰু এই বাৰাণ্ডাৰ এইখন যে একদম যিটি জামা আগতে এনেকুৱাই আছিলে। আৰু এইপিনে কি আছে সোমাই গ'লে? তাঁতশাল দেখিছোঁ। তো ঠিক তেনেকৈ আমাৰ গাঁৱত যেনেকৈ বাৰাণ্ডাত আপোনাৰ তাঁতশাল থাকে, ছেম তাঁতশাল থৈছে, তথা এটা যঁতৰ ওলমাই থৈছে। আৰু ওপৰখন খেৰ নহয়, এইটো নৰা হয়। লেম্প এইটোতো নাইকিয়া হৈ গ'ল, হাত লেম্প নাইকিয়া হ'ল। আৰু এটা আছিলে যে আগতে বিয়াবোৰত যে পাম দিয়ে যে গেছ লেম্প, সেইটো নাইকিয়া হৈ থাকিলে। এইখন আমাৰ অসমখন উন্নতি হৈছে বুলি কৈছোঁ বাৰু। প্ৰায়বিলাক ঘৰ পকী ঘৰ আছে, চৰকাৰেও দিছে, আমি আদৰণি জনাইছোঁ সেইটো কথা। কিন্তু সেই আমাৰ যে এটা সময় এনেকুৱাবিলাক ঘৰ পাৰ হৈছিল, সেই বস্তুবিলাক আমি ইয়াত দেখুৱাই আচলতে মানুহক নষ্টালজিক কৰিবলৈ চেষ্টা এটা কৰিছোঁ। আৰু এইপিনে কি কোন আছে? এইফালে গোহালি। আচ্ছা, গোহালি। হয়, গোহালিটো মজা লাগিছে। গৰুহে নাই ন? গৰুহে নাই। আৰু গোহালিত যেনেকে এইপিনে খেৰ তলি থৈ দিয়ে, ঠিক ছেম বহুত ধুনীয়াকে বনাইছে। আৰু আপোনালোকে বহুত কষ্ট কৰিছে নিচিনা লাগিছে দেখি মোক। হয়, মাহেক যোৱাৰ কষ্ট। ইয়াত আমাৰ কাৰিকৰসকল আছিলে ইয়াতে, তেওঁলোকে এতিয়া বিশেষ বেলেগ কামত লাগি আছে চাগে, ক'ৰবাত ভাত বনাইছে চাগে, কোনোবাই নিজে আহি নিজৰ দেওবাৰটোত বোলে মই সময় পাইছোঁ, নিজে শ্ৰমদান দিছে, নিজে নৰা কাটিছে, কোনো কাকো ক'বলৈ নাই, নৰা কাটিলোঁ আজি পেলাই থৈ গ'লোহি, কামবিলাক চলি থাকক, এনেকুৱা ধৰণে। আৰু ধৰা বন্ধা বুলি একো কথা নাই যে কাম কৰিবই লাগিব বুলি আমি কাকো সেনেকৈ কোৱা নাই। কিন্তু নিজৰ যি আমাৰ উৎসাহ আছে এই অনুষ্ঠানটোৰ প্ৰতি, সেই উৎসাহতে সকলো আগবাঢ়ি আহে। আৰু অনুষ্ঠানটো সেইকাৰণে আচলতে এতিয়ালৈকে সফল হৈছে বুলি মই নাই, বহুত সফল হৈছে। আমি যেতিয়া দূৰৰ পৰা আহিছিল যে বহুত ধুনীয়াকে পাতিছে দেই বুলি কৈছো। আৰু মেজিটো প্ৰায় 30 ফুট ওখ। হয়, 30 ফুট বিৰাট ওখ মেজি। আকৌ চাইডৰ এইকেইডালটো আপোনাৰ হেৰি চাগে তামোল গছ। আচ্ছা, তো আমাৰ প্ৰত্যেকজন অসমীয়াৰ ঘৰত যেনেকে ধৰি লওক তামোল গছ থাকে, তো তেওঁলোকে তামোলৰ পুলি আনিও ৰুইছে, মানে গোটেই এটা যিটো এটা প্ৰতিচ্ছবি দাঙি ধৰিব চেষ্টা কৰিছে। তো বাৰী চুকত দেখিছে আপোনালোকে কলগছ, আৰু তেওঁলোকে যিমান পাৰে চেষ্টা কৰিছে এখন জীয়া অসমীয়া এঘৰ মানুহৰ পৰিৱেশটো দাঙি ধৰিবলৈ। তো বহুত ভাল লাগিছে দাদা। আৰু মোকো নিমন্ত্ৰণ জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ কৈ দিছোঁ। আৰু এতিয়া দেখিছে গাঁৱৰ ৰাইজ দেখিছে আপোনালোকে কিমান আছে, চবে বহুত উৎকণ্ঠাৰে বহি আছে, তথা গায়ক আহিছে। বিটু বৰা দাই অকণমান আগত গান গাই গ'ল, তেওঁলোকে খুব ধুনীয়াকৈ নাচিছে বাগিছে। আপোনালোকে এতিয়া দেখিছে, ভিডিঅ' লগাই দিছোঁ মই বেক চাইডত আপোনালোকে। আৰু গাঁৱত অমৃত দাহঁতৰ নিচিনা আজি যুৱকৰ আৰু প্ৰয়োজন আছে, কাৰণ অমৃত দাহঁতৰ নিচিনা যুৱক থাকিলে এনেকুৱা আমাৰ যিখিনি পৰম্পৰা হওক সেইখিনি ধৰি ৰাখিবলৈ বহুত চেষ্টা কৰে, যিখিনি আমাৰ সংস্কৃতি। তো অমৃত দাক সঁচাকৈ শলাগ ল'ব লাগিব এইটো ক্ষেত্ৰত। আৰু বিচাৰোঁ যে গাঁৱৰ পৰা এনেকুৱা অমৃত দাহঁতৰ নিচিনা আৰু বহুত যুৱক ওলাই আহক। ভুলি চুকত আহি ডিব্ৰুগড় পিনে বাইদেউকে কেইগৰাকীমানক লগ পালোঁ। আৰু ভিডিঅ' চাওঁ বুলি ক'লে দৌৰ পৰা মাতিলোঁ। বাইদেউ আপোনাৰ নামটো? ৰিণ্টি গগৈ। আপোনাৰ? মিতালী গগৈ। আপোনাৰ? জুৰি গগৈ। আপুনিহে ভিডিঅ' চাই? আপুনি চাই নেকি? হেৰি কেনেকুৱা লাগিছে আপোনালোকৰ আজি পৰিৱেশটো ইয়াত? খুব ভাল লাগিছে। ভাল লাগিছে। অমৃত দাহঁতি আগৰ পৰা এনেকৈ কৰি আহিছে? যোৱা বছৰৰ পৰা আমি কৰি আহিছোঁ। আৰু এবাৰ আৰু আটক ধুনীয়া হৈছে নহয় জানো? ফূৰ্তি কৰিছে আপোনালোকে? বহুত। পিঠাহে নানিলে তেন্তে? ঠিক আছে, আকৌ লগ পাম দিয়ক। পিঠা ৰাতিপুৱাই খোৱালো, হয় নেকি? আকৌ কাইলৈ খুৱাম। আচ্ছা, ঠিক আছে দিয়ক, আকৌ লগ পাম। বন্ধুসকল, আপোনালোকে মেজিটো দেখিছে, প্ৰায় 30 ফুট ওখ। বাপৰে, এইটো জ্বলাই মজা লাগিব। আৰু এইফালে এটা খুব ধুনীয়া। তো এইখন হৈছে ডিব্ৰুগড় জিলাৰ
বৰপথাৰ কোঁৱৰ গাঁৱৰ ভুলি চুকৰ মাঘৰ বিহু উদযাপন। তো বন্ধুসকল, যদিও গাঁৱৰ পৰিৱেশ এটা দাঙি ধৰিবলৈ চেষ্টা কৰিছে, তো লগতে নতুনকো আদৰিব লাগে। তো সেইকাৰণে তেওঁলোকে এটা আপোনাৰ চেল্ফি পইণ্ট ৰাখিছে খুব ধুনীয়াকৈ, ভোগালী 2024 আমাৰ ভুলি চুক অনন্য। এইটো ৰিয়েল নি আকৌ? এইটো ৰিয়েল নহয়, আচলতে আমি বনাইছিলে। এইটো নাইকিয়া হৈ গ'ল আজিকালি। ভিতৰত মাটিয়ে সোমাই আছে বাৰু। তাকে ক'লো, পুৰণাক যদি ৰোমন্থন কৰিছে নতুনকো আদৰি ল'ব লাগিব। ঠিক তেনেকে চেল্ফি পইণ্ট আজিকালি চবতে থাকে। এইটো খুব ধুনীয়া এটা চেল্ফি পইণ্ট বনাই তুলিছে। আৰু বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে, আজি যিটো এটা গাঁৱলীয়া পৰিৱেশ তেওঁলোকে দাঙি ধৰিবলৈ চেষ্টা কৰিছে, সঁচাই শলাগ ল'বলগীয়া। শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, বিশেষকৈ ডিব্ৰুগড়বাসীয়েতো কৰিবই লাগে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, সকলোকে দেখাই দিয়ক ডিব্ৰুগড় ভুলি চুক কিমান ধুনীয়া মাঘৰ বিহু উদযাপন কৰে। আৰু অমিতা বহুত বহুত ধন্যবাদ জনাইছোঁ। একবাৰ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম। তো আজিলৈ আহিছোঁ মই গগৈ, ধন্যবাদ।